2025ক বিদায় দিছোঁ যে কালি আমি 2025 খতম হৈ 2026 আহি গ'ল আজিৰ পৰা আমাৰ তো ৰাতিপুৱা উঠি পেলাই যেহেতু 2025টো আমাৰ কাৰণে বহুত দুখদায়ক কাৰণ আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আমি হেৰুৱাইছোঁ গোটেই অসমৰ কাৰণে বহুত দুখদায়ক ঘটনা আপোনালোকে দেখা পাইছে যে আমাৰ সবৰ হৃদয়ত জুবিন তো এই কাৰণে মই ভাবো 2025টো আমাৰ কাৰণে বহুত বেয়া গৈছে 2026 যি আহিছে এটো মই ৰাতিপুৱা উঠি পূজা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে গোটেই অসমবাসী আমি সবে একত্ৰিত হৈ গোটেই ভাৰতবাসী আমি মিলাপ্ৰীতিৰে চলি পেলাই যাতে আমি আমাৰ উন্নয়ন আমাৰ যি অসমক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ যি 5টা ষ্টেটৰ ভিতৰত এটা ষ্টেট বনাব তাৰ কাৰণে আমি সবে মিলি মুখ্যমন্ত্ৰী মহোদয়ক সহায় কৰিব লাগে আৰু যেহেতু 2026 চনত আমাৰ অসমৰ বিধানসভা নিৰ্বাচন আছে যাতে 2026ত আমাৰ বিজেপি চৰকাৰ হয় তাৰ কাৰণেও মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ